দি আহিলোঁ। হয় আপোনাৰ মানে কি ক'ব এই মুহূৰ্তত আপুনি কণ্টেষ্ট কেনেকুৱা ধৰণৰ হ'ব? কণ্টেষ্ট ভাল কণ্টেষ্টেই হ'ব আশা কৰিছোঁ। কংগ্ৰেছৰ বা সেই APSSCৰ লগত নহয়, যিটো ৰুলিং পাৰ্টিৰ লগতহে কণ্টেষ্ট হ'ব যদি কণ্টেষ্ট হয়। আজি মানে আপোনালোকৰ এগৰাকী জ্যেষ্ঠ নেতাই কিন্তু কংগ্ৰেছত জইন কৰিছে, আগৰ এক্স MLA হেমসিং দিছোঁ, তেখেতে আজি কংগ্ৰেছত জইন কৰিছে। যে আঞ্চলিক দলবিলাকৰ মানে ঠিক এনেকুৱা ধৰণৰ হৈছে, আঞ্চলিক দল বা কংগ্ৰেছো চব বিজেপিয়ে লৈ গৈছে। মানে এইখনৰ পৰা আপুনি কি ক'ব? বিজেপিয়ে যিটো মানে কৰিছে চবকে নাইকিয়া কৰি দিব বিচাৰিছে অপজিশ্যনবিলাক। হেমসিং টিছু ডাঙৰীয়া আমাৰ পাৰ্টি মেম্বাৰ নহয়, আমাৰ পৰা বহুত মানে দিন আগতে গুচি গ'ল। আজি জইন কৰে নে কৰা নাই সেইটো বেলেগ কথা, কিন্তু আমাৰ লগত মানে আমাক এৰি কিমান বছৰ হ'ল, মানে 2 বছৰমান হ'ল পাৰ্টিৰ লগত নথকা, যুক্ত নথকা। গতিকে তেখেতে মানে কংগ্ৰেছত জইন কৰা লৈ পেলাই আমাৰ মানে সেইবিলাক এফেক্ট নহয়। আপুনি বিজেপিৰ লগত আপোনাৰ কণ্টেষ্ট হ'ব বুলি ভাবিছে? বিজেপিৰ লগতহে কণ্টেষ্ট হ'ব। কংগ্ৰেছে একো কাম কৰা নাই, ৰাইজে বেয়া পাইছে। এনে কংগ্ৰেছৰ মানুহে মানে ডাঙৰ মানুহ মানে ল'ৰাসকলে বিজেপিত জইন কৰিলে কেনেকৈ কংগ্ৰেছৰ লগত কণ্টেষ্ট হ'ব আমাৰ? আৰু APSLC ইলেকশ্যনৰ সময়হে টুকুৰ হৈ গ'ল, তাত ক'বলগীয়া নাই আৰু। যদি SDC পাৱাৰত আহে কিবা SDC পাৱাৰত আহিলেতো সেইটোতো আজিৰ কথা নহয়। যদি পাৱাৰত আহে ৰাইজৰ কামহে কৰিম, ৰাইজৰ কাৰণে কৰিম, বা পাৱাৰ আহক নাহক আমি কাম কৰি আছোঁ। এতিয়া এই মেঘালয়ৰ লগত যিটো মানে গিফ্ট এণ্ড টেক পলিচি আমি অপ'জ কৰিছোঁ, বা ইয়াত অন্যান্য ধৰণে যি ইয়াত ধৰক কাউন্সিলে লেণ্ড ৰেভিনিউ বঢ়ালে আনৰিজনেবল, সেইটো আমি ফাইট কৰি আছোঁ। কংগ্ৰেছে ফাইট কৰা নাই, APSSC ফাইট কৰা নাই। সেইমতে আমি মানে দিল্লীত গৈ পাওক নাপাওক SMP, আমি দিল্লীত গৈ পাম বুলি আশা কৰিছোঁ, কিন্তু গৈ নাপালেও আমি আন্দোলনটো আমি চলাই থাকিম। আপোনালোকৰ ইছ্যুবিলাক ইছ্যুবিলাক আমি লৈ থাকিম।